धेमाजी जिल्लानि सिमेन्ट सापरियाव थानाय शिल्पी रंगमन्चआव धेमाजी जिल्ला श्रम मावख'गिरिनि मावखुलिनि बानजायनायाव आरो कन्स्टिट्यूशनल लेबारनि बानजायनायाव डॉक्टर भबजी दलेनि दैदेननायाव श्रमिक एबा लेबारफोरनि सरकारनि बायदि सुबुं जौगाखांनाय आस'निफोरनि सायाव सांग्रांथि मेल खुंनाय जायो। बे हाबाफारियाव बाहागो लादोंमोन 14 नं लखिमपुर लोकसभा समष्टिनि एमपि प्रधान बरुवा, 114 नं जनाय विधानसभा समष्टिनि एमएलए भुवन पेगु, बिकेडब्लिउएसनि गाहाय खुंगिरि मिहिनेश्वर बसुमतारी, एमएससिनि इएम मलेन्द्र नार्जारी, टाइ आहम डेभेलपमेन्ट काउन्सिलनि सोद्रोमा रानु गगৈ, पश्चिम जनाय मण्डल बिजेपिनि आफादगिरि शिव दले बिथांमोनजों लोगोसे 5,000 श्रमिकफोरा बाहागो लादोंमोन। এখন ভাৰতবৰ্ষ ইয়াত কোনো কাকো উলিয়াই দিব নোৱাৰে। অখিল গগৈও যদি কিবা এটা কামত প্ৰতিবাদ কৰিবলৈ তেওঁ দিল্লীলৈ যায়, দিল্লীৰ পৰা তেওঁ খেদাই দিব নোৱাৰে। গতিকে অখিল গগৈহঁতে সদায় অসাংবিধানিক কথাবিলাক কৈ থাকে, এইটো মানে শোভা নাপায়। ঠিক আছে, তেওঁ আইডিঅলজিকেল কিবা ডায়লগ আছে যদি তেওঁ থ্ৰ কৰে, কিন্তু ইয়াৰ পৰা ওলাই যাওক ইত্যাদি শব্দবিলাক উচিত নহয়। আৰু গোটেই শ্ৰমিক ৰাইজৰ সহযোগত আজি সুন্দৰভাৱে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে শ্ৰমিক ৰাইজৰ কাৰণে যিখিনি আঁচনি আপোনাৰ গ্ৰহণ কৰিছে সেইখিনি শ্ৰমিক ৰাইজৰ মাজত পাইছে নাই তাৰ এটা পৰ্যালোচনা আৰু যিখিনি বেনিফিট আছে সেই বেনিফিটবোৰ লোৱাৰ কাৰণে আমাৰ যে পঞ্জীয়নটো বহুত প্ৰয়োজন আৰু বহুত মানুহ পঞ্জীয়ন হোৱাৰ কাৰণে ই শ্ৰম পৰ্টেলত শ্ৰমিক বিভাগত জিলা শ্ৰমিক বিষয়া কাৰ্যালয়ত পঞ্জীয়নবোৰ নকৰাৰ কাৰণে বহু শ্ৰমিকে আমাৰ চৰকাৰৰ ইমান সুন্দৰ সুন্দৰ ইঞ্চুৰেঞ্চ পলিচিয়ে হওক বেনিফিটেই হওক আপোনাৰ যোনটো গোটেইখিনি সুবিধাখিনি বঞ্চিত হৈ আছিলে। তো এতিয়া মই যিটো উৎসাহ দেখিছোঁ আৰু শ্ৰম বিভাগে আৰু যিখিনি শ্ৰমিক ৰাইজক সংগঠিত কৰি যিখিনি কাম কাজ কৰিছে খুব উৎসাহজনক আৰু আজিৰ পাছত আৰু জনগণে সংগঠিত হৈ নিজৰ যিখিনি পঞ্জীয়নবোৰ কৰি মেলি সুবিধাবোৰ ল'ব বুলি আশা ৰাখি সজাগতা এই সভাত মই যিসকল উদ্যোক্তা সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়ালৈকে আপোনাৰ এনেকৈতো বহুত পঞ্জীয়ন হৈছে, খালি কথা হ'ল কি সৰহভাগ আধাৰ লিংকেজটো আমি কৰিব লাগিব। তাৰ ওপৰতে আপোনাৰ যিখিনি একেবাৰে গাঁও পৰ্যায়ত অসংগঠিত শ্ৰমিক আছে সিহঁতৰ পঞ্জীয়নবোৰ আৰু কিবা সোনকালে এইটো স্পীড আপ কৰিব লাগিব। মই ভাবোঁ যে এইখিনি যদি হৈ যায় আৰু আজিৰ ধৰণৰ মই ভাবোঁ যে এইটো এটা বহুত যুগৰ মূৰত এনেকুৱা এটা আমি মিটিং আহ্বান কৰিছোঁ, এইটো সুন্দৰ হৈছে আৰু শ্ৰমিক ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ মই ভাবোঁ যে এইটো বহুত খুব কামত আহিব। নাই, এইটো আমি ইতিমধ্যে শ্ৰম বিভাগে সেইটোৰ কাৰণেই উদ্যোগটো লৈছে, এই যে সজাগতা সভা যে ক'ত কি কৰিব লাগে। এতিয়া শ্ৰমিক ৰাইজ সজাগ হৈছে, ইয়াৰ পাছত এখেতসকলে ক'ত কি কৰিব লাগিব বিভাগৰ লগত আৰু মুৰব্বীখিনিৰ লগত যোগাযোগ কৰি কামবোৰ আগুৱাব। শ্ৰমিক সজাগতা সন্মিলনখন ইয়াতে অনুষ্ঠিত হয়, আহি খুবেই ভাল লাগিছে। আজি ইমান শ্ৰমিক ইয়াত মানে অংশগ্ৰহণ কৰিছে আৰু আমিও চৰকাৰৰ যিবিলাক আঁচনি আছে এই আঁচনিসমূহক আমি বহলভাৱে ব্যাখ্যা কৰিছোঁ আৰু আমি তেখেতসকলৰ কাৰণে আৰু দক্ষতা বিকাশৰ কাৰণে তেখেতসকলৰ পৰিশ্ৰম মানে যিটো পাৰিশ্ৰমিকটো বঢ়াবৰ কাৰণে আমি কেনেধৰণে তেখেতসকলক সহায় কৰিব পাৰোঁ সেই বিষয়বিলাক তেখেতসকলক আমি অৱগত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু বিশেষকৈ আমাৰ জিলাখনত 1,45,000 ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে। বহুত ডাঙৰ ডাঙৰ ডিষ্ট্ৰিক্টতকৈ ধেমাজি জিলাখনে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু বহুত শ্ৰমিকক ইয়াত তেওঁলোকে ইয়াৰ পৰা সুবিধা পাবৰ কাৰণে সক্ষম হৈছে। তো সেইকাৰণে ভাল লাগিছে আৰু আমিও চেষ্টা কৰিম যাতে আমাৰ প্ৰায় জিলাখনত 2 লাখমান আমাৰ শ্ৰমিক হ'ব। এই শ্ৰমিকসকলক সঁচাকৈ আমি দক্ষতাটো যদি এক্সট্ৰিম লেভেললৈকে লৈ যাব পাৰোঁ তেতিয়াহ'লে এই পৰিয়ালখিনি তেওঁলোকে নিজৰ পৰিয়ালটোক পোহপাল দি তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব আৰু তেওঁলোকে আনকো সহায় কৰিব পাৰিব। তো সেই উদ্দেশ্য আগত ৰাখিয়ে এই গোটেই কাৰ্যসূচীটো আমি আজি ইয়াতে আনিছোঁ আৰু জিলাখনত শ্ৰমিক পঞ্জীয়নৰ কাৰণেও আমি মেচিভ কাৰ্যসূচীবিলাক আমি লৈ গৈ আছোঁ। চাওক, এতিয়া চৰকাৰী ক্ষেত্ৰতো লাহে লাহে বঢ়াই আছে। তো মই ভাবোঁ নিশ্চয় আহিব, চৰকাৰৰ যদি চাণ্ডিংবিলাক তেনেধৰণে হয় তেনেধৰণে হ'ব। আৰু আপোনালোকে নিশ্চয় জানে প্ৰাইভেট ইনষ্টিটিউটবিলাকতো বা ব্যক্তিগতভাৱে কাম কৰিলেও বহুত বেলেগ বেলেগ ধৰণৰ পাৰিশ্ৰমিকটো থাকে আৰু এইখিনি গোটেইখিনি নিৰ্ভৰ কৰে যে এজন তেওঁলোকৰ দক্ষতাৰ ওপৰত। তো আমি সেইকাৰণে চেষ্টা কৰিম ভাল দক্ষতা যদি তেওঁলোকক দিব পাৰোঁ তেওঁলোকে মানে ভাবিব নোৱাৰা এটা তেওঁলোকে পাৰিশ্ৰমিক।
নহয়, ৰেগাটো আপোনালোকে এটা লাইনেদি নবয়। ৰেগাৰ বস্তুটো হৈছে দুটা। এটা হৈছে তেওঁলোকৰ 100 দিনৰ নিশ্চিত নিয়োগ, দ্বিতীয় কথাটো হৈছে তেওঁলোকৰ অভাৱৰ এটা এছেট তেওঁলোকে কৰে। তেওঁলোকে দুইটা বস্তুৱে পায়, এছেটটো তেওঁলোকৰ আৰু পাৰিশ্ৰমিকটো তেওঁলোকৰ। গতিকে এতিয়া আমাৰ ইয়াতে কি হৈছে, এছেটটোক আমি মানে যিমান ইম্পৰ্টেঞ্চ দিব লাগে সেই ইম্পৰ্টেঞ্চটো আমি এতিয়ালৈকে আনিব পৰা নাই। সেইকাৰণে আমি 28 তাৰিখৰ দিনাখন সমগ্ৰ লখিমপুৰ কাউন্সিলৰ প্ৰেচিডেণ্টবিলাকৰো আমি এনেধৰণৰ মিটিং কৰিছোঁ। তাত এই কথাকেইটা কৰিম যে একচুৱেলি আমি শ্ৰমিকবিলাকৰহে ডিমাণ্ডটো হ'ব লাগে, কি এছেট লাগে। এতিয়া সেই ধৰণৰ চিন্তাৰাজিবিলাক আমি এতিয়াও শ্ৰমিকসকলৰ মাজত সোমাই দিব পৰা নাই, যাৰ কাৰণে আজিৰ দিনটোত হয় বাহিৰত কাম কৰিব গ'লে 500 টকা পায়, কিন্তু তাতেতো 230 টকাই পাই আছে। তো কিন্তু তেওঁলোকে যেতিয়া এছেটটো তেওঁলোকৰ হৈ গ'লহেঁতেন, এছেটৰ পৰাও তেওঁলোকৰ যেতিয়া ইনকাম হ'লহেঁতেন, তেতিয়াহ'লে নিশ্চয় এই প্ৰশ্নবিলাক নাহিল। মই এয়া আমাৰ প্ৰথম নিৰ্মাণ আৰু অন্যান্য শ্ৰমিক, অকল নিৰ্মাণে নহয়, ৰিক্সাৱালা, ঠেলাৱালা, বিভিন্ন শ্ৰমিক, ৰোৱনী, দাৱনী, আশাকৰ্মী, অংগনৱাড়ী চব জড়িত হৈ আছে। আমাৰ শ্ৰম কাৰ্যালয় ধেমাজিৰ উদ্যোগত আৰু নিৰ্মাণ শ্ৰমিকসকলৰ সহযোগত আমি প্ৰথমে এয়া জিলা কাৰ্যালয়ৰ দ্বাৰা এই প্ৰথম মানে আমাৰ শ্ৰম কল্যাণ বিভাগৰ ইতিহাসত মই জনাত। গতিকে সেয়া আমাৰ কাৰণে খুব সৌভাগ্য, আৰু সেয়া আমি বিভিন্ন সমাজকৰ্মীৰ দান বৰঙণিৰে আমি সেই অনুষ্ঠানটো আয়োজন কৰিছোঁ। এই অনুষ্ঠানটো সেইকাৰণে আয়োজন কৰিছোঁ যাতে আমাৰ শ্ৰমিক কল্যাণ বিভাগ বা আমাৰ চৰকাৰে শ্ৰমিকসকলৰ কাৰণে কেনেকুৱা ধৰণৰ কি আঁচনি গ্ৰহণ কৰিছে সেইখিনিত বহুতে শ্ৰমিক অৱগত নহয়। এই সজাগ সচেতনতা অনাৰ কাৰণে এই উদ্দেশ্যে আমি আজি সন্মানীয় সাংসদ, সন্মানীয় বিধায়ক ভুৱন পেগু আৰু প্ৰধান বৰুৱা ছাৰৰ উপস্থিতিত, লগতে বিভিন্ন অট'নমাছ কাউন্সিলৰ মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া, মলেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া আৰু বিভিন্ন সমাজকৰ্মীৰ উপস্থিতিত আমি আজি সেই অনুষ্ঠানটি কৰিবলৈ সক্ষম হ'লোঁ। আৰু লগতে বিভিন্ন ধৰণৰ আপোনালোক সাংবাদিক সন্থাৰ ফালৰ পৰাও আমাক বহুত সহায় সহযোগ দিহা পৰামৰ্শ দিছে। বিশেষকৈ আমি অশ্বিনী কুমাৰ দুৱৰা ডাঙৰীয়া আৰু জীৱন কোঁৱৰ দা আৰু প্ৰেম কুমাৰ প্ৰেম তালুকদাৰৰ বিশেষভাৱে আমি মই মেনশ্যন ইয়াতে উল্লেখ কৰিব বিচাৰোঁ, কাৰণ তেখেতে সদায় মোৰ ওচৰত থাকি তেখেতসকলে মই সদায় জ্যেষ্ঠ হিচাপে তেখেতসকলৰ পৰা জ্যেষ্ঠজনৰ হিচাপে মই তেখেতসকলৰ পৰা দিহা পৰামৰ্শ লওঁ, আৰু তেখেতসকলে সেই হিচাপে মোক দিহা পৰামৰ্শ দিয়ে। 5,000ৰ এবভ হৈছে, কাৰণ আমি অলৰেডি 3,000 আমাৰ চেয়াৰ সেই ৰখা হৈছিলে, আৰু বাকী আকৌ আমি যেতিয়া মানুহ থিয় হ'বলৈ মানে বহিব জেগা নোহোৱাৰ কাৰণে আমি আকৌ 2,000 চেয়াৰ আকৌ আমি সংযোগ কৰা হ'ল। আমি ইয়াৰ পৰা সেইটো জনাম কি আমাৰ যিসকল শ্ৰমিক বন্ধুসকলে আমাৰ শ্ৰম কল্যাণ বিভাগ বা শ্ৰম বিভাগৰ দ্বাৰা ভাৰত চৰকাৰেই হওক, অসম চৰকাৰেই হওক, যিসমূহ আঁচনি গ্ৰহণ কৰিছে এই আঁচনিসমূহ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব লাগে। আৰু তেখেতসকলে লগতে যি আইন তেখেতসকলৰ কল্যাণৰ কাৰণে, যেনে ন্যূনতম মজুৰি আইন, কোনোবাই যদি কাম কৰাই উপযুক্ত যদি মজুৰি যদি নিদিয়ে, সেইবিলাক তেখেতসকলে ইহঁতৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে। আৰু লগতে ক'ৰবাত এক্সিডেণ্ট হ'লেও কিবা কম্পেনচেশ্যন, ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে, সেইখিনিও তেখেতসকলে শ্ৰম বিষয়াৰ বা শ্ৰম কাৰ্যালয় গৈ পেলাই এইখিনিৰো তেখেতে অধিকাৰৰ কাৰণে আবেদন কৰিব পাৰে। আৰু সেই সকলোখিনি তেখেতসকলৰ সুৰক্ষাৰ কাৰণে চৰকাৰে আজি বহুত বছৰ আগতেই, এয়া পুৰণি বিভাগ, বহুত বছৰ আগতে এই বিভাগ গঠন কৰা হৈছে, আৰু সেই বিভাগৰ দ্বাৰা তেখেতসকলৰ অধিকাৰখিনি সাব্যস্ত কৰিবলৈ শ্ৰম বিভাগৰ দ্বাৰা তেখেতসকলৰ অধিকাৰখিনি সাব্যস্ত কৰিবলৈ মই অনুৰোধ জনাম।